তুমি নিজকে এবাৰ প্ৰশ্ন কৰাচোন যে তুমি হ'বলৈ জন্ম লৈছা নেকি? তুমি কৰিব পৰা কাম একোৱেই নাইনে? নে তোমাৰ যোগ্যতাই নাই? যদি তোমাৰ উত্তৰ হা, তেন্তে তুমি এই ভিডিঅ'টো চাবই নালাগে। কিন্তু আজিৰ পৰা তুমি তোমাৰ জীৱনত সফল হোৱাৰ কথা কেতিয়াও নাভাবিবা। আৰু ভৱিষ্যতে কিবা এটা হোৱাৰ আশা কেতিয়াও নকৰিবা। কাৰণ তুমিতো হ'বলৈ জন্ম লৈছা আৰু তোমাৰ কিবা এটা কৰাৰ যোগ্যতা একোৱেই নাই। যদি তোমাৰ নিজৰ ওপৰত বিশ্বাস আছে, কিবা এটা হ'ম, কিবা এটা কৰিম বুলি, তেন্তে তুমি তোমাৰ শক্তিক চিনি পাবলৈ শিকা। যদি তুমিয়ে চেষ্টা নকৰা, আৰুনো কোনে কৰি দিব তোমাৰ কাৰণে? জীয়াই থাকোঁতেই এনেকুৱা এটা কাম নিশ্চয় কৰি যাবা, যাৰ বাবে তোমাৰ মা দেউতাই তোমাক লৈ গৌৰৱ কৰিব পাৰে। মৰাৰ পাছততো সদায় শুইয়ে থাকিবা। নিজকে আনৰ চকুত সৰু কৰিবলৈ এৰি দিয়া। আৰু যিয়ে তোমাৰ কথা নুবুজে, তাক বুজাবলৈ এৰি দিয়া। উঠা, আৰু কিমান শুই থাকিবা? এই মূল্যৱান সময়ক আৰু কিমান হেৰুৱাবা? কিমান পলাবা আৰু তোমাৰ দায়িত্বৰ পৰা? এদিন তুমি বহুত পস্তাবা। বিচনাত পৰি আৰু কিমান সপোন ৰচিবা? সঁচা তেতিয়াহে হ'ব যেতিয়া তুমি কষ্ট কৰিবা। কোনো এজন মহানে কৈছে যে মই খুচুৰা পইচাৰ মূল্য বুজাই নাছিলোঁ। যেতিয়া তাৰ বাবে কোনোবাই হাত পাতিলে, তেতিয়াহে বুজিলোঁ। মই সময়ৰ মূল্য বুজাই নাছিলোঁ। যেতিয়া মোৰ বেয়া সময় আহিল, তেতিয়াহে বুজিলোঁ। মই শুই শুই জীৱন কটাইছিলোঁ, কিন্তু যেতিয়া টোপনি নহা হ'ল, তেতিয়াহে বুজিলোঁ। এটা কথা মনত ৰাখিবা, তুমি যদি তোমাৰ পৰিচয় নিজে দিব লগা হৈছে, তেন্তে সফলতা তোমাৰ পৰা বহুত আঁতৰত আছে। শেষত এটাই কথা ক'ম, উঠা, জাগা আৰু তেতিয়ালৈকে নৰবা যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্যত উপনীত নোহোৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।